Hey guys, কি খবৰ আপোনালোকৰ? পৰিছ মাইল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ দহি বটাৰ একেবাৰে এটা সহজ পদ্ধতি। বলকচোন কথা পাতি নাথাকি ভিডিঅ'ৰ মাজলৈ যাওঁ। প্ৰথমে মই দহিৰ কাৰণে হুটা ৰেডি কৰি লৈছোঁ। মই বেজিত হুটা ভৰাই লৈছোঁ আৰু দহিৰ কাৰণে এয়া হুটা এক ৰঙৰ হুটা ৰেডি কৰি ল'লোঁ। হুটা ৰেডি কৰাৰ ভিডিঅ' মই ইতিমধ্যে চেনেলত দি ৰাখিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই তেনেহ'লে ভিডিঅ'টো চাই ল'ব। একেবাৰে সহজ পদ্ধতিত কম সময়ৰ ভিতৰতে হুটা কেনেকৈ উলিয়াব পাৰি সেয়া মই ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখুৱাই থৈছোঁ। এয়া মই হুটাখিনি বান্ধি লৈছোঁ য'ত নালাগিবৰ কাৰণে। এতিয়া মই দহি বটা আৰম্ভ কৰিম। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰে পৰা শেষলৈকে চাই যাব। প্ৰথমে আপোনালোকে বেজিত সূতা ভৰাই ল'ব আৰু নিৰ্দিষ্ট দূৰত্বৰ মূৰে মূৰে বেজি সূতাডাল পাৰ কৰি ল'ব। মই যিমান পাৰোঁ সিমান ভিডিঅ'টো ওচৰৰ পৰা দেখুৱাবলৈ যত্ন কৰিছোঁ যাতে আপোনালোকে সহজে বুজি পায়। চাওক, এনেকৈ মই এটা গাঁঠি মাৰি লৈছোঁ। বহু বেছি গাঁঠি মৰাৰ প্ৰয়োজন নাই, এটা বা দুটা গাঁঠি মাৰি ল'লে হ'ব। ৰেডি কৰি ৰখা সূতাখিনি আপোনালোকে এনেকৈ ইয়াত দি দিব। যিমান দীঘলকৈ ৰাখিব বিচাৰে সিমান জোখত ৰাখি ল'ব। তাৰপিছত দুটা গাঁঠি মাৰি দিব। পাছত এনেকৈ সূতাখিনি মুকুতাই ল'ব। তাৰপিছত বেজিৰে মই দেখুওৱাৰ দৰে এনেকৈ গাঁঠি মাৰিব লাগিব। ভিডিঅ'টো চাই যদি ভাবিছে হৈ গ'ল শিকিলেও পাৰিম, তেনেহ'লে মাৰাত্মক ভুল কৰিছে। কিয়নো আহিবলগীয়া প্ৰতিটো ভিডিঅ'ই আপোনালোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হয় আৰু মই বিভিন্ন ধৰণৰ ঘৰুৱা কাম কাজৰ ওপৰত ভিডিঅ' বনাই দি আহিছোঁ আৰু লগতে বিভিন্ন ধৰণৰ নজনা কথা আপোনালোকক জনাবলৈ যত্ন কৰি আহিছোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। এয়া হৈ গ'ল মোৰ দহি বটা কাম। আপোনালোকক মই কিমান ভালকৈ বুজাব পাৰিলোঁ সেয়া নাজানো, কিন্তু মোৰ ফালৰ পৰা মই 100% চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো প্ৰয়োজনীয় বুলি ভাবিছে তেনেহ'লে প্লিজ চেনেলটো লাইক কৰি দিব।